এদিন পংগীক লগ কৰিব যাবা বল আইতা মাক আইতাই বিচাৰি আছে বি সোৱাক মোৰ এইযোৰ ড্ৰেছ কেনেকুৱা লাগিছে কোৱা না চিংকি সঁচাকৈ তোমাক বহুত ভাল লাগিছে আৰু চোৱাকালি তুমি কি কৰিলা ন তোমাৰ মুখখন একেবাৰে বেয়া দেখা হৈছিলে আজিহে ইমান ভাল লগা হৈছে আৰু তুমি যিটো ড্ৰেছ পিন্ধিছা ন তোমাৰ বডিৰ লগত একেবাৰে মিলি গৈছে বহুত ধুনীয়া লগা হৈছে চিংকি বি তুমি যে নহয় তোমাক সুধিছে ভাল লাগিছে নে বেয়া লাগিছে তুমি আকৌ যোৱাকালিখিনি কৈ মোৰটো আকৌ কম নকৰিবা চিংকি হ'ব দিয়া বাৰু নকওঁ তুমি আকৌ এতিয়া মোক বেয়া পাব নালাগে বাৰু চিংকি তুমি আৰু মই যে কাইলৈ বাহিৰত যোৱাৰ কথা আছে তুমি তাৰ কাৰণে কিবা প্লেনিং কৰিছা নাই তুমি যে একেবাৰে কি কোৱা নহয় তোমাৰ লগত মই বাহিৰলৈ যাম আৰু মই প্লেনিং নকৰিম নে তুমি চিন্তা নকৰিবা বি মই সকলো প্লেনিং কৰি থৈ দিছোঁ হয় নেকি চিংকি হ'ব বাৰু দিয়া তেনেহ'লে মই অলপ বাহিৰৰ পৰা আহোঁ কাম এটা আছে মই নিজে ওলাব পৰা নাই এনেকুৱা কোনে মূৰত শত্ৰুতা কৰি আছে প্ৰথম দিনা মোৰ চুলি বেয়া কৰিলে নেক্সট দিনা আকৌ মোৰ মেকআপ বেয়া কৰিলে নাই মই ইয়াৰ শত্ৰুতাটো বাহিৰ কৰিব লাগিব কোনে মূৰত এনেকুৱা শত্ৰুতা কৰি আছে এইটো কথা মই জানিবই লাগিব চিংকি কিনো হ'ল বাৰু তুমি যে ইমান চিঞৰি মাতিলা মোক চোৱাচোন কি হ'ব আৰু তোমাক মই আগৰে পৰা কৈ আহিছোঁ যে এখন ঘৰৰ কোনোবা এজন মানুহে মূৰত শত্ৰুতা কৰি আছে আৰু চোৱা সেইজনী আন কোনো নহয় মেঘা বাইদেউ হয় তাই মোৰ চুলি বেয়া কৰিলে আনকি মোৰ মেকআপ বেয়া কৰিলে তাই নিবিচাৰে যে মই বি তোমাৰ লগত বাহিৰলৈ যোৱালো আৰু তাই আজিও গম পাইছে যে তোমাৰ লগত মই যাম কৰিবলৈ সেইকাৰণে তাই আজিও মোৰ কিবা এটা বেয়া কৰিবলৈ মোৰ ৰুমত আহি উপস্থিত হৈছে বি তুমি এতিয়া নিজে দেখা পাইছা কি মেঘা তুমি এনেকুৱা কৰি আছা তুমি এনেকুৱা কৰিবা বুলি মই ভবা নাছিলোঁ কিন্তু তোমাক বহুত ভাল বুলি ভাবিছিলোঁ আৰু মই ভাবিছিলোঁ যে তুমি এতিয়া চিংকিৰ লগত ভালকৈ চলি আছা কিন্তু তুমি যে এনেকুৱা শত্ৰুতা কৰি আছা মই আজিহে গম পালোঁ মেঘা মোৰ কথা আপুনি এবাৰ শুনি লওকচোন আচলতে পংখী ফ্ৰকটো হেৰাইছে আৰু তাই কৈছে তাই বোলে চিংকিমাৰ ৰুমলৈকে আহিছিলে মই ভাবিলোঁ বোলো ফ্ৰকটো ইয়াতে থাকিব পাৰে সেইকাৰণেহে মই চাবলৈ আহিছিলোঁ মই ইয়াতে একো বেলেগ কামত অহা নাই বিশ্বাস কৰক মোক পংখী তুমি এতিয়া সৰু আছা আৰু তুমি এতিয়া ডাঙৰ কথাত মোৰহে নোসোমাবা কিন্তু মেঘা তোমাক মই এইবাৰ লাষ্ট বাৰ কৈছোঁ তুমি কিন্তু চিংকিৰ লগত একো ক'বলৈ চেষ্টা নকৰিবা আৰু যদি কিবা কৰা গম পাওঁ নহয় তেতিয়াহ'লে মই কিন্তু তোমাক ঘূৰাই নিদিম কাৰণ তুমি এতিয়ালৈকে চিংকিক বহুত কষ্ট দি আহিছা এইবাৰ কিন্তু তোমাক মই লাষ্ট ৱাৰ্ণিং দিছোঁ মেঘা বাইদেউ মোৰ লগত যদি কিবা এটা হ'ব লাগে নহয় তেতিয়াহ'লে মই কিন্তু আপোনাক এইবাৰ ঘূৰাই নিদিম চিংকি হ'ব বোলা পলাই এতিয়া ইয়াৰ পৰা মইতো একো বেয়া ভাবি কিনে অহা নাছিলোঁ ৰুমলৈকে কিন্তু মই একো নকৰাকৈ এইবিলাক কথা শুনিলোঁ মই এইবিলাক কৰিছিলোঁ
হয় নেকি মানে সেইখিনিহে কথা পাপাই চিংকি তেওঁক এটা ক'ব নোৱাৰে পংখী আমাৰ চাগে কপালখন বেয়া আছিলে যে চিংকি নিচিনা বোৱাৰী এজনী এখন ঘৰত থ'বলগীয়া হৈছে মোৰতো এনেকুৱা মন যায় যে তাইক মই গটিয়াই গটিয়াই বাহিৰ কৰি দিম পংখী নাজানে যোৱা তুমি এতিয়া মাছ ধৰতে যোৱাকৈ যোৱা তুমি থাকিলে মাৰ অলপ মনটো ভাল লাগিব নাই নাই এই চিংকি বহুত বেছি হৈ গৈছে বহুতে বেছি হৈছে তাই এইখন ঘৰত নিজে মহাৰাণী বুলি ভাবিছে হা মই কি বহি আছো বুলি তাই কি ভাবিছে নেকি যে মই একো এটা কৰিব নোৱাৰো বুলি এতিয়া দেখাই দিম বাপেকে মই কি কৰিব পাৰোঁ মই কেনেকুৱা শাহু এতিয়া মই তাইক ভালকৈ দেখাই দিম হা তাই কি হৈছে যে তাই যি মন যায় এইখন ঘৰত সকলো কৰিব এইখন মোৰ ঘৰ আৰু এইখন মোৰ ঘৰত মোৰ মতে চলিব হা তাই কি হৈছে নিজকে তাই মহাৰাণী ভাবিছে নেকি হা নাই নাই চিংকি মই চিধা কৰিব লাগিব মোৰ বাহিৰে চিংকি কোনেও চিধা কৰিব নোৱাৰে এইখন মোৰ ঘৰ আৰু এইখন ঘৰ মোৰ মতে চলিব লাগিব